close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. পুৰা ৰ'দ দিছে আৰু ৰ'দত মই কেইটামান নৰা বগৰী শুকুৱাই ল'ম। এয়া নৰা বগৰী কমকৈ ওচৰ খুৰী এগৰাকীয়ে দিছিলে। আৰু এইপিনে আছে পিঠাগুড়ি শুকুৱাই থৈছোঁ। আৰু সন্ধিয়া চাহ কাপৰ লগত পিঠাগুড়ি কিবা এটা বনাম আৰু আপোনালোককো দেখুৱাই থাকিম। ইমান ৰ'দ দিছে, আপোনালোকৰ পিনে দিছেনে? আমাৰ পিনে পূৰা ৰ'দ, আৰু ৰ'দত এতিয়া খাম চৰ্বত আৰু দেখুৱাই থাকিম কেনেকৈ কি কৰোঁ কি নকৰোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, ঠিক আছে? আজি খুব গৰম পৰিছে, আৰু গৰম পৰাৰ কাৰণে মই লৈছোঁ লচ্চি বনাবলৈ। আৰু সকলোৱে জানেই, কিন্তু যিসকলে নাজানে তেওঁলোকৰ সুবিধাৰ কাৰণে মই লচ্চি কেনেকৈনো বনাই দেখাইছোঁ। ইয়াত দিছোঁ দৈ, ইয়াত দিছোঁ অলপ নিমখ, চেনি, আৰু দিছোঁ বৰফ। এতিয়া মই মিক্সিত পিচি ল'ম। লচ্চি বনাই হৈ গ'ল। আৰু মই ইয়াত অলপ কাজু বাদাম আৰু ইলাচি গুড়ি দিছোঁ। কলপাত এয়া মই পাত কাটি ল'লোঁ। অথনি ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ, লচ্চি গিলাচ খাই অলপ জীয়াই ল'লোঁ। আৰু এই পাতখিলাত মই সন্ধিয়া চাহ কাপৰ কাৰণে কিবা পিঠা এটা বনাম আৰু আপোনালোককো দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই পিঠাটো বনাবলৈ মই লৈছোঁ 4টা কল পিচি লৈছোঁ। ইয়াত দিম মৌজোল, মই চেনি ব্যৱহাৰ নকৰোঁ, মৌজোল 2 চামুচ দিম। ইয়াত মৌজোল দিলোঁ। এতিয়া দিম 2 চামুচ গৰু গাখীৰ পাউডাৰ, ব্যৱহাৰ কৰিম। ইয়াত পিচি লোৱা কাজু বাদামৰ গুড়ি, এতিয়া দিম অলপ ৰিফাইন তেল। মই 1.5 চামুচ ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। ইয়াৰ পিঠাগুড়ি, মই এই পিঠাগুড়িৰে পানী ব্যৱহাৰ নকৰোঁ, অলপ অলপকৈ এই কলৰ পানীৰ ৰসতে সানি ল'ম, অলপ অলপকৈ সানি ল'ম। এই মিশ্ৰণটো মোৰ সানি হৈ গ'ল। আৰু এতিয়া মই অলপ গৰু ঘিউ মিহলাই দিম।
এতিয়া এই প্লেটে মই ঢাকি দিম 10 মিনিট সময় কাৰণে ৰাখি দিম আৰু কেইখিলামান ইয়াৰ কলপাত লেৰেলা লওঁ কেইখিলা আহে মই এতিয়া এই পাতখিলা লেৰেলাই লৈছোঁ আৰু পাতখিলা লেৰেলাই ল'লে পাতখিলা কোমল হয় আৰু পিঠাটো বান্ধিবলৈও সহজ হয় আৰু ফাটি নাযায় এতিয়া এইখিলা পাত লেৰেলাই হৈ গ'ল মই এতিয়া এই কলপাতখিলাত অলপ পিঠা মিশ্ৰণ কৰি থোৱা পিঠা কল আৰু পিঠাৰ মিশ্ৰণ এনেকৈ তো চাইডে এনেকৈ এয়া ৰেডি হৈ গ'ল মই এটা এটাকৈ এনেকৈ বান্ধি দিম এনেকৈ তো এনেকৈ দুটা ৰেডি হৈ গ'ল আৰু অলপ অলপকৈ বান্ধি গৈ থাকিম এয়া মই কলপিঠা বনাবলৈ ৰিফাইন তেল অলপমান দি লৈছোঁ আৰু এডাল ব্ৰাছেৰে চব চাইডে লাগিবৰ কাৰণে অলপ সানি দিছোঁ আৰু এতিয়া মই বনাই থোৱা কলপাতৰ পিঠা এটা এটাকৈ দি যাম এতিয়া মিডিয়াম ফ্লেমত জুইটো ৰাখি অলপ সময়ৰ কাৰণে ঢাকি দিম পিঠা এটা চাইড সিজাৰ পিছত মই এতিয়া ইটো পিঠিয়ে লুটিয়াই দিম আকৌ এতিয়া পুৰা গৰম হৈ আছে সিজিবৰ কাৰণে আকৌ ঢাকি দিম এটা চাইড পিঠাকেইটা হৈ গ'ল এতিয়া মই এখন কাঁহী ল'ম পুৰা গৰম হৈ আছে এই তিনিটা এতিয়া মই আকৌ এটা এটাকৈ দি যাম পুৰা গৰম এতিয়া আকৌ ঢাকি দিম মিডিয়াম ফ্লেমত জুইটো ৰাখি দিম এই পিঠা ঠাণ্ডা হোৱাৰ পিছত মই উলিয়াই লৈছোঁ চব কিমান ধুনীয়াকৈ সিজিছে এয়া চব কিমান ধুনীয়াকৈ সিজিছে এয়া চাহ আৰু এয়া পিঠা চাহ এই কলপিঠাটো খাই বহুত ভাল লাগিছে আপোনালোকে বনাই খাই চাব আৰু কেনেকুৱা পায় কমেণ্টত জনাবলৈ নাপাহৰিব
এই পিঠাৰে সন্ধিয়া চাহকাপ কিমান ধুনীয়াকৈ জুতি লগাই খাব পাৰিলোঁ। আপোনালোকে খাই চাব আৰু কেনেকুৱা পায় কমেণ্টত জনাব। অসমীয়া বুলিলে পিঠা মেইন হয় ন। আৰু এই ব্লগবোৰ যদি চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আকৌ লগ পাম পুনৰ নতুন ভিডিঅ'ৰ সৈতে।